জেতুকা পিচিম জেতুকা লগাম বুলি ভাবিছিলোঁ সময়ে নহ'ল জেতুকা লগাবলৈ এতিয়া জেতুকা পিচা সময়বোৰ এইবোৰ গৈ আছোঁ মই কিবা এটা মানে স্ক্ৰিপ্ট এটা লিখিছোঁ তাকে ভইচ কৰি কিনে বনাওঁ বুলি ভাবিছোঁ এটা ওপৰত যাওঁ ৰুমত গৈ আহোঁ ইয়াত মানে ডিউটি সময়তে কৰিলে মানুহবোৰ অহা যোৱা কৰি কথা ক'বৰ কাৰণে বহুত দিগদাৰ হয় ভইচবোৰ হে গাইছ আজি আকৌ এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ সেইখিনি পাত আছে যে এই দেখিব নোৱাৰিব বাৰু এইটো মনে মনে লৈ আহিলোঁ গলিটোৰ পৰা মনে মনে মানে কি হয় বাৰু জেতুকা লৈ আহিছোঁ জেতুকা দেখিলোঁ ভাবিছোঁ আগতে সৰুতেতো বহুত লগাইছিলোঁ এতিয়া ভাবিছোঁ ৰুমত গৈ মেলি পিচি মেলি মানুহ আহিছে নেকি পিচি মেলি আজি লগাই আছোঁ আৰু মানুহ কোনোৱে নাই তাৰমানে সেইটো কাৰণে লৈ আহিলোঁ গাটো ধুই ল'লোঁ গাটো ধুই মেলি ডিউটি আছে ন সেইটো কাৰণে ভাবিছোঁ জেতুকাটো এতিয়া নলগাওঁ গধূলি যেতিয়া ভাত চাত খাই মেলি ক্লিয়াৰ হৈ যাম তেতিয়া মানে জেতুকাটো লগাব লাগিব এতিয়া লগালে কথাটো বেয়া হ'ব ন পিছত আকৌ কামটো নাই বাৰু এখন হাতে লিখিলে আকৌ এখন হাতে দিগদাৰ হৈ যাব মানে সেইটো কাৰণে একেবাৰে ভাত চাত খাই মেলি ক্লিয়াৰ হৈ ল'ম তাৰপিছত জেতুকা পিচিম তাৰপিছত লগাম এইকেইটা আঙুলিত লগাম কাম বন নাই আৰু এনেকৈ টাইম পাছ কৰি থাকিব লাগে আৰু নে কি জেতুকা পিচিম জেতুকা লগাম বুলি ভাবিছিলোঁ সময়ে নহ'ল জেতুকা লগাবলৈ এতিয়া জেতুকা পিচা সময়বোৰ এইবোৰ গৈ আছোঁ মই কিবা এটা মানে স্ক্ৰিপ্ট এটা লিখিছোঁ তাকে ভইচ কৰি কিনে বনাওঁ বুলি ভাবিছোঁ এটা ওপৰত যাওঁ ৰুমত গৈ আহোঁ ইয়াত মানে ডিউটি সময়তে কৰিলে মানুহবোৰ অহা যোৱা কৰি কথা ক'বৰ কাৰণে বহুত দিগদাৰ হয় ভইচবোৰ এটা ৰুমৰ ভিতৰত সোমাই লওঁ ৰুমৰ ভিতৰত সোমাই কেনে আৰামছে ভইচটো কৰি লওঁ ৰুম পাই গ'লোঁ ফেনকেইখন বন্ধ কৰি লওঁ ইয়াত এতিয়া ৰেডি কৰি ল'লোঁ ভইচটো অলপ ধুনীয়াকৈ কৰি লওঁ তাৰপিছত আকৌ তলত ডিউটি যাওঁ বছ একদম 2 মিনিটৰ কাম আছিল ভইচটো কৰি দিলোঁ এতিয়া তলত বহি আৰু অলপ মিলাব আছিলে মানে প্ৰথমে মই ভইচটো কথাখিনি নোকোৱাকৈ মানে ছবিবিলাক মানে দি আছিলোঁ পাতখিনি ইটো পা ইটো এতিয়া ভইচটো কৰিলোঁ ভইচটো মানে আকৌ নিমিলিলে
আৰু ওপৰৰ পৰা তললৈ অহা যোৱা কৰোঁতে বহুত ভাগৰ লাগে। এতিয়া আকৌ তলত বহি বহি ভইচটোৰ লগত মানে মানুহবোৰ মিলাব লাগে। ভিডিঅ'টো বনাইছিলোঁ মানে এটা কথা ভাবি বনাইছিলোঁ, হ'লগৈ এটা মানে জেতুকা আনি জেতুকা পিচি মানে এনেই মানে কিবা কিবি কৰি ভিডিঅ' বনাইছিল বুলি ভাবিছিলোঁ। সিজেকৈ জেতুকা আনি পিচাই নহ'ল, জেতুকা ক'ত পৰি আছে খবৰে নাই। বেলেগৰ পৰা আকৌ ছিঙি অনা বস্তু। যি কি নহওক কাইলৈ মানে সেইটো চেষ্টা কৰিবলৈ, আজি ইমানে ভাগৰ লাগিছে নহয়। আৰু আহি সেইফালে গ'লোঁ, তাৰপিছত আকৌ এইফালে সিফালে কি কয় আৰু মানুহ আহিব বুলি কৈ আছে। তামিলনাডুৰ পৰা আহি ৰখি আছোঁ, ৰখি 10:30 বাজিলে। একদম ভাগৰ লাগিছে, তামাম টোপনিও। এটা ৰখি থাকিব সময় নাই আৰু। একচুৱেলি মোৰ ডিউটি নাইট ডিউটিয়ে, কিন্তু শুই থাকোঁ, মানুহ আহিলে উঠি দিম, লাইট চাইট নুমিয়াই দিওঁ আৰু। ৰখি থাকিব নোৱাৰা হৈ গৈছোঁ। ৰখি নাথাকোঁ মানে ভিডিঅ' এটা এডিট কৰিব লাগে, লাইট চাইট নুমিয়াই কিনে শুই মানে এডিট কৰি থাকোঁ। বাই বাই।